হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে। আৰু আজি মই লক্ষ্মী আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি আপোনালোকক কেইযোৰমান মই পিয়ৰ টচৰ যোৰা দেখাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে মোৰ পৰা পিয়ৰ টচৰ যোৰা কেইযোৰ ল'ব পাৰিব। আৰু ব'লকচোন এতিয়া। আৰু এইযোৰ দেখিছেনে বাৰু? এইযোৰ পিয়ৰ টচৰ যোৰা হয়। এইযোৰ ব্লেক টচত আছে। গোটেই চাদৰখন এনেকৈ বুটা বুটা হ'ব। আৰু ভাল লাগিলে এইযোৰ যোৰাযোৰ স্ক্ৰীনশ্বট লৈ ল'ব দেই। আৰু ওচৰৰ পৰা একদম দেখুৱাই দিছোঁ। ইয়াত দেখিছেনে, বহুত চিম্পুল হয়। এয়া আঁতৰ পৰা দেখুৱাই দিছোঁ চাদৰখন। ইয়াত দেখিছেনে, ধুনীয়া চিম্পুল হয়, চিম্পুল যোৰা। আৰু মেখেলাখন আঁঠু ওপৰলৈকে আপোনাৰ বুটা থাকিব। এইখন দেখিছেনে, মেখেলাখন আঁঠু ওপৰলৈকে বুটা থাকিব। একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আৰু মোক হোৱাটছআপ কৰিব, যিহেতু স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়াই আছে। এয়া আৰু আছে ব্লাউজৰ পাৰি, চিম্পুলতে হয়। আৰু ইয়াত দেখিছেনে, এইটো ব্লাউজ পিচটো হয়। এনেকৈ এইটো হাতত থাকিব পাৰিটো। এইটো হাতত থাকিব। আৰু এইকেইটা চাইডৰ পাৰিকেইটা হয়। আৰু ভাল লাগিলে আপোনালোকে মোৰ পৰা এই যোৰাযোৰ ল'ব পাৰিব 7,300 টকাত। চিম্পুল হয় একদম। আৰু এইযোৰ আপোনালোকক দেখুৱাইছোঁ পিয়ৰ টচৰ যোৰা। এইযোৰ দেখিছেনে, এইখন চাদৰখন হয়। এইযোৰ ভাল লাগিলে ল'ব পাৰিব মোৰ পৰা। এইযোৰ আপোনালোকে 7,500ত মোৰ পৰা ল'ব পাৰিব। পিয়ৰ টচৰ হয় যোৰা, মাটিশালৰ হয়। এইযোৰ বহুত ডাঠ আছে দেই কাপোৰযোৰ। এইযোৰ ভাল লাগিলে ল'ব পাৰিব। আৰু ইয়াত দেখিছেনে, মেখেলাখন হ'ব। আৰু ইয়াতে ব্লাউজ পিচ আৰু পাৰি আছে। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু মোক হোৱাটছআপ কৰিব। আৰু এইটো ব্লাউজৰ পাৰিটো এনেকৈ এইটো হাতত থাকিব। আৰু এইখিনি আপোনাৰ পাৰিখিনি হ'ব। এইখিনি দেখিছেনে, এইখিনি আপোনাৰ পাৰিখিনি হ'ব। আৰু ভাল লাগিলে আপোনালোকে মোক হোৱাটছআপ কৰিব। স্ক্ৰীনত যিহেতু মোৰ হোৱাটছআপ নাম্বাৰটো দিয়াই আছে। আৰু যিহেতু মই মেলা কৰি থকাই হৈছে, বহুতে গম পায়। আৰু বহুতখিনি কাপোৰ বিক্ৰীও হৈ গৈছে। আৰু এতিয়া ষ্টকত আছে বাৰু আৰু কেইযোৰমান। আৰু আজি গোটেইকেইযোৰ দেখাব নোৱাৰিম। আৰু বেলেগ এফালে দিয়া হৈছে এইখিনি কাপোৰ। আৰু দেখিছেনে, এইযোৰ আপোনালোকে ভাল লাগিলে ল'ব পাৰিব 3,500ত। 3,500 টকাত এইযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব। এইযোৰ মিক্স টচৰ হয়। ইয়াত দেখিছেনে, বহুতে বিচাৰি আছিলে মিক্স টচৰ যোৰা। এয়া হয়। আৰু চাদৰখন মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক দূৰৰ পৰা। এখন চাদৰখন হ'ব। চাদৰখন অকণমান হেভি ৱৰ্ক আছে। এখন চাদৰখন হ'ব। আৰু চাদৰখন যিহেতু হেভি ৱৰ্ক আছে, এইযোৰ ল'ব পাৰিব 3,500ত। এইযোৰ আপোনালোকে 3,500 টকাত মোৰ পৰা ল'ব পাৰিব। আৰু ব্লাউজ পিচ আৰু পাৰি আছে, ইয়াতে আছে। ইয়াতে দেখুৱাই দিছোঁ। এইকেইটা পাৰিকেইটা এইকেইটা পাৰি হয়। আৰু ব্লাউজ পিচটো চিম্পুল হয়, এটা পাৰি থাকিব। আৰু এই কাপোৰযোৰ 3,500 টকাত মোৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু যদি ভাল লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব দেই। আপোনালোকে বহুতে মোক পিয়ৰ টচৰ গামোচা বিচাৰি আছিলে। আৰু দেখুৱাই দিছোঁ আপোনালোকক পিয়ৰ টচৰ গামোচা। আৰু যিহেতু এতিয়া মোৰ ওচৰত দুপিচে আছিলে পিয়ৰ টচৰ গামোচা, দেখুৱাই দিওঁচোন আপোনালোকক বোলো। আৰু এইখন দেখিছেনে, এখন গামোচা হয়। বহুত ধুনীয়া হয় ফুলৰ ডিজাইনটো। আৰু এইটো ডিজাইন আমি নিজে কৰিবলৈ দিয়া হৈছিলে, দেখিছেনে। বহুত ধুনীয়া ডিজাইন হয়। দেখুৱাই দিছোঁ। আৰু বহুত একদম চেম থাকিব দুইটা চাইডে। পিয়ৰ টচৰ গামোচা হয়। দুইটা চাইডে থাকিব। আৰু বহুত যথেষ্ট দীঘল আছে দেই। আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন। যথেষ্ট দীঘল দেখিছেনে। একদম যথেষ্ট দীঘল, আহল বহল আছে। আৰু এইখন গামোচা আপোনালোকে মোৰ পৰা ল'ব পাৰিব 1950 টকাত। আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব আৰু মোক হোৱাটছআপ কৰিব। আৰু এখন আছে আপোনাৰ, এখন দেখিছেনে। এইটো এটা ধুনীয়া ডিজাইন হয়, বহুত ইউনিক ডিজাইন হয়। আৰু এইখন মোৰ পৰা ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। দেখিছেনে, ডিজাইনটো কেনেকুৱা লাগিছে জনাব। যথেষ্ট দীঘল, আহল বহল দেখিছেনে গামোচাখন। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু আপোনালোকে এইখনো মোৰ পৰা 1950 টকাত ল'ব পাৰিব। আৰু বহুতে মোক
পিয়ৰ টচৰ মানে ৰিহা চাদৰ বিচাৰিছিলে। এতিয়া মোৰ ওচৰত বহুত আছে ৰিহা চাদৰ এভেইলেবল। আপোনালোকে যদি ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব পিয়ৰ টচৰ ৰিহা চাদৰ। ইয়াত দেখিছেনে ৰেডত বহুতে বিচাৰে আৰু ৰেডত আছে এখন দেখিছেনে আৰু বহুত আছে এভেইলেবল। আৰু আপোনালোকে কাৰোবাক যদি মানে দৰকাৰ হৈছে পিয়ৰ টচৰ ৰিহা চাদৰ আৰু মোৰ পৰা ল'ব পাৰিব। আৰু আছে বা বহুত আছে। আপোনালোকে এইখন যদি ভাল লাগে, এইটো এটা কেছৰ ভাল লাগিলে আপোনালোকে জল্দি হোৱাটছআপ কৰিব আৰু স্ক্ৰীণত থকা নাম্বাৰটো লৈ। আৰু পিয়ৰ টচৰ নাচনী ৰিহা আছে। কাৰোবাক যদি নাচনী ৰিহাও যদি দৰকাৰ হৈছে মোৰ পৰা নাচনী ৰিহাও আপোনালোকে ল'ব পাৰিব 2000 টকাত। এয়া দেখিছেনে ধুনীয়া পিয়ৰ টচৰ নাচনী ৰিহা হয়, একদম মাটিশালৰ হয়। এইখিনি ভাল লাগিলে লৈ ল'ব। আৰু এইখিনি মোৰ কালেকশ্যন হৈছে ধেমাজি, যিহেতু মই ধেমাজিত শাল আছে আৰু মই ধেমাজি শালৰ পৰাই গোটেইখিনি কাপোৰ মই তাতে বোৱাই মেলি অনা হৈছে। আপোনালোকে মোৰ পৰা ল'ব পাৰিব। এয়া আৰু বহুতে সুধি আছিলে মোৰ ঘৰ হৈছে শিৱসাগৰ আৰু মোৰ মানুহজনী থাকোঁ শিৱসাগৰত আৰু শাল আছে মোৰ ধেমাজিত। আপোনালোকে যদি ল'ব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব। এয়া ধেমাজি শালৰ হয়, মোৰ যিমানখিনি কাপোৰ হয় আছে চব ধেমাজিয়ে হয়। আপোনালোকক দেখাই থাকিমচোন, মোৰ সময়ৰ অভাৱতে আপোনালোকৰ বহু কাপোৰ দেখুৱাব পৰা হোৱাই নাই আৰু দেখুৱাম বা আপোনালোকক পিয়ৰ নুনি চাদৰ দেখুৱাম, আছে এভেইলেবল। আপোনালোকক সকলোকে দেখাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰি দিব। যদি ইউটিউব চেনেল চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, বাই বাই।